সো হে গাইজ নমস্কাৰ বন্ধুসকল আজিৰ ভিডিঅ'টোত এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত এটা গুৰুত্বপূৰ্ণ কথা শ্বেয়াৰ কৰিবলৈ গৈ আছো গতিকে বন্ধুসকল আজি এটা সত্য কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ গৈ আছো যেটো খুবেই গুৰুত্বপূৰ্ণ হয় আৰু সেই সত্য কথাটো বাৰু কি বন্ধুসকল আপোনালোকক কম যে সেই সত্য কথাটো হল মৰম স্নেহ ভালপোৱা আদিয়ে আপোনাক কেৱল আৰু কেৱল কমজোৰহে বনায় আপোনাক সেই মৰমে বান্ধি পেলাই আপোনাক সেই মৰমে বান্ধি ৰাখে আপোনাক সেই মৰমে বান্ধি পেলাই চাওক বন্ধুসকল প্ৰথমতে এইটো কথা হৈ গ'ল যে এনেকুৱা নহয় যে আমাৰ জীৱনত মৰম ভালপোৱা স্নেহ আদিৰ কোনো প্ৰয়োজন নাই বুলি মই নকওঁ আমাৰ জীৱনত বা আমাৰ সকলোৰে জীৱনত মৰম ভালপোৱা স্নেহ আদি খুবেই প্ৰয়োজন আছে বৰঞ্চ এইটো কথা কম যে বন্ধুসকল বৰঞ্চ এইটো কথা কম যে আপোনালোকক সঁচা ভালপোৱা সঁচা মৰমে আপোনাৰ আমাৰ সকলোৰে উৎসাহ বঢ়ায় আপোনাৰ মনোবল বঢ়ায় গতিকে বন্ধুসকল জীৱনত কিবা এটা কৰিব বিচাৰে ঘৰুৱা কুকুৰা চৰাইৰ নিচিনা নহয় বাজ হ'বলৈ শিকক আৰু বাজৰ নিচিনাকৈ উৰিবলৈ শিকক কিন্তু বন্ধুসকল এইটো সত্য কথাটো আপোনাৰ জনাৰ খুবেই প্ৰয়োজন আছে যে মৰম আৰু ভালপোৱাই আপোনাক কেৱল আৰু কেৱল আপোনাক কমজোৰহে বনায় আপোনাক কমজোৰ কৰি ৰাখে আপোনাক মৰমে বান্ধি ৰাখে আপুনি উৰিবলৈ খোজে কিন্তু উৰিব নোৱাৰে আপুনি কেনেকুৱা হৈ যায় আপুনি এনেকুৱা এটা চৰাই হৈ যায় যি ঘৰুৱা কুকুৰা চৰাইৰ নিচিনা হৈ যায় দেউকা থকা সত্ত্বেও আপুনি উৰিব নোৱাৰা হৈ পৰে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম আপোনালোক সকলোকে আৰু তেতিয়ালৈকে সকলোৱে সুস্থ থাকক ভালে থাকক আৰু সদায় হাই থাকক ধন্যবাদ